Labangso si Paklang Pongo. Adunju Teknologi Lake. আৰু সৰ্বমুক্ত ৰক্ষা কৰা কামত নিয়োজিত হৈ থকা জোৱানসকলক মই আজি সেই পবিত্ৰ মুহূৰ্ত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ দেশত ভাৰতবৰ্ষ 1947 চনৰ 15 আগষ্ট ব্ৰিটিছ পৰাধীনতা শিকলি ছিঙি এখন স্বাধীন দেশ হিচাপে আত্মপ্ৰকাশ কৰিছিল। 1949 চনত 26 নৱেম্বৰ সংবিধানৰ সভাপতিত্ব ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ সংবিধানৰ খচৰা স্বাক্ষৰ কৰে। 1950 চন 26 জানুৱাৰী ভাৰতীয় সংবিধানত গৃহীত হোৱাৰ পিছত ভাৰতবৰ্ষ এখন সাৰ্বভৌম গণতান্ত্ৰিক প্ৰজাতন্ত্ৰ ৰূপে গণনা কৰা হয়। সংবিধানৰ প্ৰৱৰ্তন সেই দিনটো তাৎপৰ্যজনক সুকীয়া কৰি ৰাখিবলৈ আমাৰ দেশে প্ৰতি বছৰে 26 জানুৱাৰী দিনটো গণৰাজ্য দিৱস হিচাপে উদযাপন কৰি আহিছে। গণৰাজ্য দিৱস উদযাপনত ৭৫ বছৰত প্ৰৱেশ কৰা শুভক্ষণত আজি আমি ভাৰতৰ জাতীয় পতাকা তলত থিয় হৈ পুনৰ এবাৰ দেশক প্ৰতি থকা আমাৰ দায়িত্ব আৰু কৰ্তব্য প্ৰতি সংকল্প হ'ব লাগিব। লাচি পিন্ধি ভাৰত alama king dia lo ni da ka jape ni ka dia lo ra tum phan ka tu ni dia ba ke la poi no je to pir themo ka thang ku Narendra Modi Bharat Prime Minister labe Dr. Himanta Biswa Sharma ke hai ke japo laso ni to a government lo ele tum tabe ajodi inclusion ke deso je Bharat সংবিধান lo kito article 244 hempek kame to আর ইসিকে এরকম লংবেকি লাবের হ্যাম্পেক লংবেকি কবে লেতো সানানে লাবের হ্যাম্পেক লংবেকি লেতো ইনসাম কিন পেনজেসো কিং বাই কিং সাই ব্লক লেতো আর ইসিকে হ্যাম্পেক টা লংবেকি অটোনোমাস এটা লংবেকি বুঝিনা তো ভান ওয়াইটা ক্লাস 7 পাচিনিলো দনমালে তো জানো পাচিনিলো যে নরেন্দ্র মোদি কে যাপো যে লাসো ये अनुतीन दमे कार्डियन लोगों के दोआन कितों के लगाना तुम अनुतीन दमे ये कितों लोग ले पेन लासो का दोरे अवेदन नहीं पेन ये रेशन कार्ड पेन चेंलो ये कपड़े ऐसा एंडिंग दमे ले तुम भाग से गचे लगा ये भाग आसमान भारत कार्ड पेन चेंलो निकल इसी को लाख भोग निकल भोग लाख मुकरा भोग के जाए लाये हमारा साइडर तुम्हारा पीपल দেহজনারণ অহেতিয়া আর কষ্টপৰৰ বিশ্বৰতম শক্তিশালী গণতন্ত্ৰ ৰূপে প্ৰতিষ্ঠিত আমাৰ দেশে ইতিমধ্যে স্বাধীনতা ৭৫ বছৰ সম্পূৰ্ণ কৰিছে। স্বাধীনতা ৭৫তম বৰ্ষটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া স্বাধীনতা অমৃত মহোৎসৱ আৰু তাৰ পৰিৱৰ্তে কালছোৱাত ভাৰতবৰ্ষ অমৃত কাল ৰূপে গণনা কৰিছে। স্বাধীনতা অমৃত কাল অৰ্থাৎ আহি থকা আঢ়ৈটা দশক ভাৰতৰ বাবে ইতিহাস গুৰুত্বপূৰ্ণ। ২৫টা বছৰত এই অমৃত কালৰ অন্তত ভাৰতবৰ্ষৰ স্বাধীনতা ১০০ বছৰ পূৰ্বে গৌৰৱময় কালৰ পৰিণত হ'ব। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া ইতিমধ্যে অমৃত কালত অমৃত স্বপ্ন দেশবাসী চেতনালৈ আগবাঢ়িছে। লাসি ধর্মের তো অমৃত আনিঙ্গা কবি বলবা কে যে তো যে কারিয়া নোরা তে দোয়ান তবে মে থারে কে কাচান জাবিয়া ভাগ এমে থাম জমজুমা 47 will not be in this century. It will be characterized by economic prosperity, social advancement and effective governance and a sustainable environment. We are reaping the benefits of this great democracy in Guardian of Two. On the 3rd of May last year, the Honorable Chief Minister Dr. Himanta Biswa Sharma laid the foundation stone for more than 2,551 crores of project. The work of which are under progress. The project include Hamred Tumfreng, Hujain Yubaran, Harvat Tarkov,
আণ্ডাৰ আছাম মেলা বিলাকৰ দুখীয়া দৰিদ্ৰ সেৱা ৰেখা পৰিয়ালবিলাকক পূৰণ কৰাৰ স্বাৰ্থত আমি ৰেচন কাৰ্ডৰ জৰিয়তে যে কাৰ্বি আংলং আৰু ৱেষ্ট কাৰ্বি আংলঙৰ মিলি 1,26,000 আমাৰ ৰেচন কাৰ্ড দিয়া হৈছে। বৰ্তমানলৈকে আমি 44 ৰেচন কাৰ্ড বিতৰণ কৰা হৈ গ'ল। সন্মানীয় ৰাইজসকল আপোনালোকৰ আশীৰ্বাদ আৰু মৰম আৰু সহায়িতা দিব লাগিব। আজি আপোনালোকে চাওক ৰেচন কাৰ্ড দিয়াৰ লগে লগে তাত আয়ুষ্মান ভাৰত ফ্ৰী ট্ৰিটমেণ্টৰ কাৰ্ড বছৰৰ 5 লাখ টকা ভাৰতৰ যিকোনো হস্পিটেলত বিনামূলীয়া ট্ৰিটমেণ্টৰ পৰা এইটো সুবিধা আমাক দিয়া হৈছে। We are continuously working to develop our roads and communication infrastructure, school education, youth of higher education, technical education, health infrastructure is every nook and corner. Cancer care hospital is already under construction in Diphu. Through the Jal Jeevan mission, we are working to reach every household with potable drinking water. Sports facility is giving a priority in order to help our youths in professional sports. Creating employment and jobs opportunity through various government departments continue to be our priority list. Recently, out of 2,551 who passed the test in the first phase of Assam Police Commando, 508 were from Karbi Anglong 73, among them Karbi youth. Livelihood and food security is uppermost in our minds. Recently, we have distributed new ration card to 1,49,854. श्रीमान वेद को स्पर्श करने के आज्ञा प्रदान करें। এবাৰ চেলেকি বছৰ সন্মুখত গ্ৰেড কমাণ্ডাৰ DSP ট্ৰিনিয়ন চমুৱা এটা প্ৰদৰ্শন কৰিছে প্ৰথম কণ্টিনজেণ্ট 20 বেটেলিয়ন Central Reserve Police Force, the Platoon Commander Inspector Rajendra Meena. In the second contingent, we have Assam Police Diphu, led by Platoon Commander ABSI Ajit Chandra Borua. Assam Police Officer Contingent, 23rd ABIRBN Longmeet, প্ৰতিনিধিত্ব কৰিছে ABSI Rammohan Rongti. Assam Police Appeal, Yiltum Thekpanlong, contingent ke Thamalong. Contingent plea abang Assam Home Guards Diphu. Kijaponlin, Platoon Commander Sailendra Nath Das. তাৰ পিছত ইয়াত সন্মুখত ডিফু গভৰ্ণমেণ্ট কলেজ NCC গ্ৰুপ প্লাটুন কমাণ্ডাৰ চিনিয়ৰ আণ্ডাৰ অফিচাৰ তন্ময় দাস। Adun Yiltum Thekpanlong, Diphu Gov Boys Higher Secondary School NCC Cadet, led by Platoon Commander Senior Under Officer Prem Thappa. ডিফু গভৰ্ণমেণ্ট বয়জ হায়াৰ ছেকেণ্ডেৰী স্কুল NCC বিচৰীয়া ছেইণ্ট মেৰিজ ইংলিছ স্কুল NCC প্লাটুন কমাণ্ডাৰ চিনিয়ৰ আণ্ডাৰ অফিচাৰ চাৰ্বিনং বে। In the 8th contingent, we have DAV Higher Secondary School NCC Cadet, led by Platoon Commander Senior Under Officer Joel Masumutari. এবাৰীয়া ইৰুডাইট একাডেমি কণ্টিনজেণ্ট প্ৰতিনিধিত্ব কৰিছে চাকলিম হানসিং আৰু ফ্লেগ বিয়াৰাৰ খৰসিং পেৰা। School contingent, Erudite Academy Aphi, Yiltum Thekpanlong Ji, contingent cap, Chandra Singh Teron High School Scout, Alang Litumhan ke Jalin, Platoon Commander Lake Lakhan Nursery, Lapen ke Flag Bearer Pratima Meg. Chandra Singh Teron High School পিছত 11 নম্বৰ কণ্টিনজেণ্ট সেন্ট ডমিনিক সেভিও CBSE স্কুল প্ৰতিনিধিত্ব কৰিছে সাৰজিমৰি তেৰণ আৰু ধ্বজাবাহক নেনিং গ্ৰামচাপি।
number 12, we have Modern English High School contingent, led by their platoon commander Binong Terang and flag bearer Manjuli Pangchupi. On behalf of Neeraj Priyam Gogol from Mount Sinai High Secondary School, Bengal, who secured 96.67%. Next, for the first rank holder, our Honorable Chief Guest, sir, Honorable CEO of Carbon Local Council, will do the honor of giving away the best platoon commander to under 91.60% from the Bosco Higher Secondary School. The guardian of Nang Jeong Seng is receiving